গাইজ কি খবৰ মোৰ একেবাৰে মজা গাইজ তো গাইজ মানে মজা নহয় অলপমান মাতটো বেয়া হৈছে আৰু আজি যাম আমি মানে হাঁহিমক গা ধুবা আৰু গৰমত ধৰি যাম আৰু মানে আৰু তাতে মানে কাপোৰ চাপোৰ লৈ লৈছোঁ চ' আপোনালোককো লৈ যাম বেগ লৈছা মই বেগ লোৱা জেচমিন গাইজ আমি মজাকে গাড়ীত বহি লৈছোঁ এইবিলাক মানে যাম চ' গাইজ আৰু আমি ইফালে মানে অলপমান গাড়ীত পেৰে নুমটো মানে ৰাস্তাটো বেয়া আৰু মানে যি হাল্লা মানে কি ক'ম কাণ চান হলা হৈ গৈছে একেবাৰে আৰু গাইজ আধা ৰাস্তাত কি হালাত হ'ল আমাৰ মানে গাড়ী ঠেলাবৰ লাগাত পড়লো আৰু গাইজ ফাইনেলি আহি পালোঁ এতিয়া মানে পুৰা গা ধুম চালো আৰু মানে ইমান হাল্লা চিল্লি একো শুনাই নাপায় ইমান যে আটা বাঢ়ি আছে আৰু মানে এইফালে আমি মানে কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ পুৰা গা ধুমি পাই ইফালে মানে আমি গা ধোৱা ষ্টাৰ্ট কৰি দিলো যি ভাল লাগছে কি ক'ম কিছুমান মানুহ ইথানে আহিব লাগছে আৰু মাই এই বৰষুণত আৰু গাইছ মোক কৈছে বগাব আৰু মানে গা ধুইছোঁ কোনো কিবা এটা বগা দেখি কিন্তু মই কলাই দিছোঁ গাইছ কি বুলি ক'ম বগা বুলি নকওঁ আৰু গাইছ মানে কাপোৰ চাপোৰ খালি ল'লোঁ আৰু মানে এতিয়া মানে খাব লাগে আৰু গাইজ আমি মানে যাই আছোঁ এইবিলাক মানে আমি খানা চানা খাই কেনে ঘৰমুৱাকে হ'ম জালো গাইজ খানা চানা খালে দিয়ে তাই আমি খানা গাড়ীত বহি লৈছোঁ এতিয়া মানে ঘৰত যাম জালো আৰু গাইজ মানে ভিডিঅ'টো ইয়াতে মানে সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু কেনে লাগছে একবাৰ কমেণ্ট কৰিব আজিলৈকে আহিছোঁ বাই বাই